কৰিছা আৰু মোৰ নতুন এটা চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু এইটো মোৰ প্ৰথম ব্লগ হয় আৰু এইটো মই স্কিন কেয়াৰৰ ওপৰত মই বনাইছোঁ ব্লগটো বেলেগ জেগাত আহিছোঁ য'ত আছিলোঁ তাত মানুহ বহুত আছিলে লাজ লাগি গৈছিলে অহা যোৱা কৰি আছিলে সেইকাৰণে মই বেলেগ জেগাত এতিয়া ক'ব বিচাৰিম যে মোৰ স্কিনটোৰ মই যিবোৰ প্ৰডাক্ট কিনিব পাই সেইবোৰ প্ৰডাক্ট মোৰ নিজৰ স্কিনটোৰ ব্যৱহাৰ কৰিবলৈ মোৰ ভয় লাগে সেইকাৰণে মই কৰা নাই আৰু মই মাজে মাজে মই নিজে ঘৰৰ কিছুমান বস্তুৰে মই নিজৰ স্কিনটোৰ যত্ন লওঁ সদায় নলওঁ নহ'লে ধুনীয়া হ'লেও হয় নলওঁ সদায় সেইকাৰণে ভাবিছোঁ মই স্কিনটোৰ প্ৰতি মই যত্ন লওঁ আৰু তাৰ লগতে আপোনালোককো লাইভ দেখুৱাওঁ কাৰণে ভিডিঅ'টো বনাব শান্তি বনাই য'তে যাওঁ তাতে মানুহ সেইকাৰণে আকৌ ইয়াত পালোহি আৰু এতিয়া ক'ব বিচাৰিম যে আপোনালোকেও গম পাব যে কোনটো বস্তু ভাল ঘৰুৱা বস্তু দি নিজৰ স্কিনটোৰ ওপৰত যত্ন ল'লে ভাল নে কিনা প্ৰডাক্টবোৰ ভাল সেইটো আপুনিও লাইভ গম পাব ময়ো গম পাম সেইকাৰণে মোৰ চেনেলত চাই থাকিব তেতিয়াহ'লে আপুনিও গম পাব কাৰণ লগতে গম নাপায় ন আজিয়ে গম নাপায় কাৰণ যিটো ঘৰুৱা প্ৰডাক্ট সেইবোৰ আপুনি যেতিয়া ব্যৱহাৰ কৰিব সেয়া এমাহমানৰ পাছতহে আপুনি সঠিক ৰিজাল্ট পাব সেইকাৰণে মোৰ চেনেলত চাই থাকিব কাৰণ কিনাৰ প্ৰডাক্ট আজি ৰং লগালোঁ পূৰা চিকচিকীয়া হৈ গ'ল এমাহ পাছত আকৌ যাব লাগিব সেইকাৰণে সেইটো পাৰ্থক্য সেইকাৰণে আপুনি চাই থাকিব তেতিয়া গম পাব আৰু আজি মই চুলিকেইডাল মই যত্ন ল'ম বুলি ভাবিছোঁ সেইকাৰণে আপুনি চাই থাকক মোৰ ভিডিঅ'টো বলক এতিয়া আৰু এজোপা গছ জবা ফুলৰ গছ নাইকিয়া হ'ল ছিঙিলোঁ সেয়া জবা ফুল ছিঙিলোঁ আৰু এতিয়া ইয়াৰ লগত ঔটেঙা বীজ দিম আৰু মূৰত লগাম বলক চাই থাকিব এইখিনি জবা ফুল হয় আৰু এইটো ঔটেঙা হয় ফাৰ্ষ্টত এইখিনি ধুই ল'ব লাগিব কাৰণ গছৰ পৰা আনিছোঁতো বহুত বালি চালি থাকিব পাৰে সেইকাৰণে ধুই লওঁ কাৰণ এনেও চুলি লেতেৰা হ'ব ন এইখিনি ধুই লৈছোঁ আৰু এইকেইটা আঁতৰাই লৈছোঁ এইটোতে থৈছোঁ আকৌ বাছত নানিলোঁ এয়া ধুলোঁ ধোৱা হৈ গ'ল আৰু এতিয়া মিক্সাৰত পিচিম তাৰপাছত মূৰত লগাম ইয়াত মিক্সাৰ দি এতিয়া পানী অকণমান দি দিছোঁ পনীয়া হ'ব তেতিয়াহে আৰু দেখিছেনে মই কাটি লৈছোঁ কামৰ মাজত হ'লেও নিজৰ স্কিনটোৰ যত্ন ল'ব লাগিব সেইকাৰণে আৰু দেখুৱাই দিয়ক এয়া হৈ গৈছে এডোখৰ ৰখি গ'ল একো নাই বাৰু সেইডোখৰ মই পিচি দিম আৰু এতিয়া মই লগাব ওলাইছোঁ লগোৱাৰ আগত আপুনি মোৰ চুলিকেইটা চাব কেনেকুৱা পেক কৰি দিছোঁ এয়া দেখিছেনে চুলি এই চুলিখিনি দেখিছেনে এই ৰঙা পৰিছে পকিছে অলপ এয়া হৈছে মোৰকেইডাল দেখিছেনে অৱস্থা চাওকচোন ওচৰৰ পৰা চাওক একেবাৰে অৱস্থা নাইকিয়া হৈ গৈছে আৰু এতিয়া লগোৱাৰ পাছতনো কেনেকুৱা হয় ময়ো চাম আপুনিও চাই থাকিব এয়া লগাই দিছে এয়া আমাৰ মা হয় শাহু মা এয়া চুলি ভাল হ'বৰ কাৰণে লগাইছোঁ চাই থাকিব কেনেকুৱানো হয় আপোনালোকেও পাৰিলে লগাব অ'কে আৰু এতিয়া লগালোঁ তাৰ অকণমান পাছত বেছি সময়ো এনেকৈ পূৰা শুকাবলৈও নিদিওঁ কাৰণ বেছি শুকাই গ'লেও বেয়া সেইকাৰণে অলপ শুকাই যাওক তাৰ পাছতে মই ধুই দিম তেতিয়ালৈকে মোৰ যিবোৰ কাম কৰি লওঁ কাৰণ এইবোৰ কৰি থাকোঁতে আৰু বেছি বিশেষকৈ লগাব পৰা যায় কিন্তু যেতিয়া ভিডিঅ' বনাই লগোৱা হয় তেতিয়া বহুত কামেই ৰৈ যায় সেইকাৰণে এতিয়া বহুত কাম বাকী আছে কৰিবলৈ ভাত খাই বাচনিও ধোৱা নাইকৈ অৱস্থা নাই কিচেনটো আপোনালোকে অথনি দেখিছিলে যদিও মই ভালকৈ লক্ষ্য নকৰি দেখিছিলে যদি গম পাব অৱস্থা নাইকিয়া হৈছে এইবোৰ চাফা কৰোঁগৈ আৰু কাম আছে সেইবোৰ কৰোঁগৈ তেতিয়ালৈকে শুকাব তাৰ পাছত মই ধুই দিম আৰু মোৰ
শুকাইছে আৰু মই এতিয়া মূৰটো ধুই দিওঁগৈ ধোৱাৰ আগত আপোনালোক বস্তু এটা দেখুৱাব বিচাৰিম দেখিছেনে দেখিছে বাৰু সেয়াই মানে মই অলপ ক'ব বিচাৰিছোঁ যে পিছল হৈ থাকোঁতে মানে পিছলহে আহিছে ভালকৈ নুশুকাওঁতে মানে আধা শুকোৱা হওঁতে মই মূৰটো ধুই দিওঁগৈ কাৰণ বেছি শুকুৱালে থ'লে মূৰটো চুলিকেইটা ধুব নোৱাৰিম পানী দিলেও মানে চুলিবোৰ এইবোৰ যিবোৰ লাগি আছে ন এইবোৰ নাযায় আৰু কৰকৰীয়া হৈ যায় তেতিয়াহ'লে চুলিবোৰ ধুবলৈ বহুত প্ৰব্লেম হয় আৰু জানামতে ইমান ভালকৈ শুকুৱাব নালাগে যি আপুনি মুখত যিবোৰ স্কিনৰ কাৰণে যিবোৰ ফেচ পেক ব্যৱহাৰ কৰে সেইবোৰতো পূৰা শুকুৱালৈকে থ'ব নালাগে কাৰণ শুকাই যায় মানে যিটো আমাৰ মুখৰ ভিতৰত তেল সেই তেলটো শুকাই যায় তেনেকুৱা আমাৰ চুলিটো তেল এটা থাকে ন সেই তেলটো শুকাই যায় পূৰা শুকুৱালৈকে থ'লে আৰু সেইকাৰণে আধা শুকুৱাতে ধুই দিব লাগে আৰু মই এতিয়া বিশেষকৈ চেম্পু দি নুধোঁ কাৰণ খালী মূৰটোহে ধুই দিওঁগৈ কাৰণ চেম্পু দি যদি মই ধুওঁৱেই তেনেহ'লে সেয়াৰ যিটো গুণ আছে মই যিটো কাৰণে লগাইছোঁ এইটো লগোৱা এটা গুণ আছে ন সেই গুণটোচোন নাথাকিব সেইকাৰণে মই সুদা পানী দিয়ে ধুওঁগৈ আৰু 2 দিনৰ পাছত বা 3 দিনৰ পাছতহে মই চেম্পু ব্যৱহাৰ কৰিম আৰু সেইকাৰণে এতিয়া মই মূৰটো ধুওঁগৈ আপুনি মই ধুই আহিলোঁ আৰু এনেকৈ লাওতে মানে ধুওঁতে পাইছোঁ বাৰু অলপ পিছল লাগিছে চুলিকেইডাল কিন্তু আচল ৰিজাল্টটো শুকালেহে গম পাম যে চুলিকেইডাল কেনেকুৱা হৈছে হয়নে নহয় সেইকাৰণে আপোনালোকে চাই থাকক আৰু অকণমান আছে প্লিজ লাষ্টলৈকে চাই থাকক তেতিয়া আপোনালোকেও গম পাব আৰু ময়ো গম পাম আপোনালোকে মোক কমেণ্ট কৰি ক'ব পাৰিব যে ভাল হৈছে নে নাই হোৱা তেতিয়াহে মই গম পাম যে এইটো টিপ কামত আহিছে নে নাই মানে সেইটো যিটো আমি ঘৰুৱাৰ জবা ফুল আৰু ঔটেঙা বীজটো ব্যৱহাৰ কৰিছোঁ সেইটো কামত আহিছে নে নাই তেতিয়াহে গম পাম সেইকাৰণে প্লিজ আপুনি আপোনালোকে সকলোৱে শেষলৈকে চাই থাকক আৰু মোৰ এইটো প্ৰথম ব্লগ হয় সেইকাৰণে মোৰ কথা ক'বলৈ পৰা নাই মানে মই কথা ক'ব জনা নাই আৰু বহুত কিবাকিবি বুলিছোঁ নাই সেইকাৰণে মোক ক্ষমা কৰি দিব আৰু দিয়কচোন শুকাই লওক আৰু চুলিকেইডাল ভালকৈ শুকুৱাই নাই আৰু এতিয়া চুলিকেইটা এনেকুৱা দেখিছে নাই কিমান পিছল হৈছে আঙুলি ফুৰিব পৰা হৈছে দেখিছে পিছল হৈছে বাৰু সেয়াই ফাইনেল ৰিজাল্ট সেয়াই পালোঁ আৰু লগাই থাকিলেহে ভাল হ'ব আৰু বিভিন্ন ধৰণৰ পদ্ধতি ঘৰুৱা বস্তুৰে কৰিব বিচাৰিম আপোনালোকে চেনেলটো চাই থাকিব তেতিয়াও আপোনালোকেও শিকিব আৰু ময়ো কিবা এটা শিকিম বাই আজিৰ কাৰণে